Guys, welcome back to my channel. আশা কৰো সকলো ভালে আছে মোৰো ভাল আৰু এতিয়া বেছে 12:30 একদম বতৰটো পুৰা আন্ধাৰ নিচিনা হৈ আহিছে বৰষুণ দিব চাগে কালিও হে একেটা সময়তে বৰষুণ দিছে বহুত ডাঙৰকৈ আজিও দিব চাগে গতিকে একদম খিৰিকিখনৰ ফ্ৰণ্টত আহি পেলাই মই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া ভাত বনাই আছো মই গা ধোৱাৰ আগতেই ঘৰচৰবিলাক অকমান সাফচিকুণ কৰি ললো তাৰ পিছতে কেটামান কাম আছিল আসলতে আজিকালি মই মোৰ যিখিনি বজাৰ থাকে সব মই জিও মাৰ্টৰ পৰা কৰো কাৰণ ভাল লাগে অনলাইন অৰ্ডাৰ দিলে দোকান চোকান যোৱাৰ কোনো ঝঞ্ঝট নাই আৰু ডাইৰেক্ট অৰ্ডাৰ দিলে ঘৰলৈ আহি যায় বস্তু নৰ্মেল যিটো আপোনাৰ দোকানত বস্তু আছে তাতকে ৰেটটো বহুতখিনি কম হয় আৰু হেতু এটা প্লাস পইণ্ট আছে লগতে আপোনাৰ ঘৰতে আহি বস্তুখিনি যেতিয়া পায় গতিকে সেই কাৰণে আৰু মই আজিও মানে মোৰ কেটামান বস্তু অৰ্ডাৰ দিবলগীয়া আছে এতিয়া ভাতটো বনাই আছো একদম নৰ্মেলকে চিকেন বনাইছো দালি বনাইছো ভাত বনাইছো সালাড তাৰ পিছতে ভাবি আছো মোৰ ড্ৰেছিং টেবুলখন আপোনালোকক দেখাম অলপমান মই কি থৈছো কেনেকৈ থৈছো আৰু একদম নৰ্মেল ড্ৰেছিং টেবুলত উঠোৱা বস্তুখিনি তথাপি দেখাবলৈ মন যায় কেতিয়াবা তেল লগত থাকক আৰু এটা কথা বতৰটো যেনেকুৱা কৰি আহিছে ভয় লাগিছে যে ড্ৰেছিং টেবুলখন দেখাব পাৰিম নে নাই কাৰণ এতিয়া দেখিছে না আন্ধাৰ নিচিনা হৈ গৈছে পুৰা আৰু মই যাওঁ এতিয়া পটাপট চিকেনখিনি বনাই লওঁগে তাৰপিছত ভাতটো খাই লওঁ মৰ্নিং আজি হৈছে নেক্সট ডে কালি ভিডিওটো কন্টিনিউ কৰিব নোৱাৰিলো কাৰণ বৰষুণ দিলে কিন্তু আন্ধাৰ নিচিনা হৈ গ'ল তাৰপিছতে মই নোৱাৰিলো আৰু শ্বুট কৰিব ৰুহি পঢ়ি আছে তাই অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব এতিয়া হোৱা নাই তাৰপিছতে ময়ো ঘৰুৱা বাকীখিনি কাম কৰিলো কাৰণ তাই যেতিয়া অনলাইন ক্লাছ হয় তাই অকণমান ওচৰত থাকিবলগীয়া হয় কাৰণ কিবা কিবি কুৱেশ্যন কৰে যেটো তাই বুজি নাপায় পটককৈ বা মই কৰিবলগীয়া হয় যে আমুকটো তোমাক সুধিছে বুলি আৰু বাস কিবি চেপ্টাৰ উলিয়াবলৈ কোনো পটককৈ বিচাৰি নাপায় সেইকাৰণে তাই কৰিবলগীয়া হয় মানে তাৰ আগে যিখিনি কাম থাকে মই সোনকালে কৰি লওঁ আৰু কালি ভাবিছিলোঁ যে মই ড্ৰেছিং টেবুলখনত এটা টুৰ দিম একো নাই বিশেষ একদম চিম্পলকৈ আছে চবৰে ঘৰতে যেনেকৈ থাকে বা বেলেগৰ ঘৰতকৈ কম বস্তুৱেই কিন্তু ভাবিলোঁ শ্বেয়াৰ কৰোঁ কাৰণ বস্তুখিনি মই কেনেকৈ এৰেঞ্জ কৰি ৰাখিছোঁ সেইটো ইম্পৰ্টেণ্ট কি আছে সেইটো ইম্পৰ্টেণ্ট নহয় কাৰণ যেতিয়া কেতিয়াবা কিছুমান ইম্পৰ্টেণ্ট বস্তু আমি বিচাৰিলে সময়ত বিচাৰি নাপাওঁ গতিকে অকণমান যদি ভালকৈ ৰাখোঁ তেতিয়া মানে আমি ঘপককৈ বস্তুটো যেতিয়াই লাগে ইমাৰ্জেঞ্চি টাইমত পোৱা যায় গতিকে সেইটো কাৰণে মই শ্বেয়াৰ কৰিছোঁ বাকী বেলেগ কাৰণ নাই শ্বেয়াৰ কৰিবৰ কাৰণে যাতে প্ৰতিটো বস্তু সময়ত হাত দিলেই পোৱা যায় বা বেলেগক ক'লো পটককৈ বিচাৰি পায় ষ্টাৰ্ট কৰিছোঁ মোৰ একদম লেফ্ট ছাইডে তলতে ৰাখিছোঁ এয়া গণেশ ভগৱানক আৰু মই কেতিয়াবা মানে অকেজনেলি ইয়াতে চাকি তাকি দিয়া হয় সেইকাৰণে অকণমান আৰু এইটো চেম্বাৰ বিশেষকৈ কি হ'ল গ্লাছখন এৰাই গ'ল মোৰ ঘৰটো শিফট কৰোঁতে সেইকাৰণে পিছত লগোৱা হোৱা নাই কাৰণ ভৱিষ্যতলৈ তেনেকৈ কেতিয়াবা হয়তো শিফট কৰিলে এৰাব পাৰে গতিকে লগোৱা নাই আৰু এতিয়া তাৰপিছতে সাইডত আছেটো হেৰি আলতা বুলি কয় যে যেটো মানে কইনা চইনাবিলাকে যে ভৰিত লগায় বা হাতত লগায় এনেকুৱা ধৰণৰ আলতা আছে আৰু লগতে সাইডত এগিটা আছে ময়শ্চাৰাইজাৰখিনি ৰাখিছোঁ যাতে যোনে যেটো ময়শ্চাৰাইজাৰ লয় ঘপককৈ বিচাৰি পায় আৰু সেকেন্ড ইয়াত ৰাখিছোঁ মই ইয়াতে সব বেজি গুলিখিনি আছে এটো মম লগাইছিলোঁ মম লগাই পেলাই পাহৰি গ'লো কাৰণে ফুটাটো ওলাই গ'ল গতিকে টেমাটো তেনেকৈ আছে তেনেকৈ থৈ দিছোঁ আৰু পেলাই দিয়া নাই তাৰপিছত ৰুহিয়ে এইবিলাক কিবা কিবি বনাই থৈছে ইয়াতে তাৰপিছতে আছে এইটো কেষ্টৰ অইল যেটো আগতে ৰুহিক চুলিত লগাইছিলোঁ মই আৰু এইকেইটা ৰুহি বস্তু আইলাইনাৰ আৰু নেইল পলিছ তাৰপিছতে আছে সেয়া সেন্দুৰ আৰু এয়া হৈছে মেকআপ ৰিমুভাৰ আৰু এইখিনিতে শ্বেম্পু এটা আছে আৰু এইটো হৈছে মেকআপ ৰিমুভাৰ যেটো মোৰ
কেতিয়াবা লাগে ঘপককৈ মানে মেকআপৰ শ্বুট কৰাৰ পিছতে, গতিকে বিচাৰি ফুৰিবলগীয়া যাতে নহয় তেনেকৈ মই থৈ দিছোঁ। আৰু এইটো চেম্বাৰত আছে গোটেইখিনি লোচনখিনি, মোৰ হয় লোচন বা ৰুহিৰ লোচন আছে, লগতে এটা চিৰাম আছে, এইটো পাৰ্পলৰ হয়, আৰু এইটো হৈছে কণ্টেক্ট লেন্স সলিউশ্যন। এইখিনি ছাইডতে কণ্টেক্ট লেন্স ৰাখিছোঁ, লগতে সলিউশ্যনটো ৰাখিছোঁ যাতে দুটা বস্তু একেলগে মই বিচাৰি পাওঁ সময়ত। আৰু এইটো ওপৰত ৰাখিছোঁ গোটেইখিনি পাউডাৰ হয়, আৰু এইটো আমাৰ পাউডাৰ ৰুহি পাউডাৰ একেলগে ৰাখিছোঁ। আৰু বাকী একদম ছাইডত আছে চিত্ৰনলা, কেতিয়াবা কুলাৰত দি লগালে অকণমান ৰুমটো ধুনীয়া ধুনীয়া গোন্ধাই থাকে। বাছ সেয়াই আছিলে এইটো লেফ্ট ছাইডৰ পাৰ্টটো। এয়া মই ফ্লেছ লাইট দি লৈছোঁ, ৰুমটো আজিও আন্ধা সেইকাৰণে একো দেখা নাই। বাৰু ব'লক এতিয়া মই নেক্সট চেম্বাৰটো আৰম্ভ কৰোঁ, তলৰ পৰা আৰম্ভ কৰোঁ। একদম তলত ৰাখিছোঁ মই সেয়া যিখিনি ধৰক চুঠল হওক বা মোৰ আই ড্ৰপ, মূৰ চুৰ বিষালে ঘঁহা বামখিনি, আৰু এইটো হৈছে মুভ, এইটো আৰু মাৰ এটা বস্তু থাকি গ'ল ইয়াত, ভেচমল, যিটো হেয়াৰ কালাৰ কৰে, কাৰণ আমি কোনো নকৰোঁ এইটো কালাৰ, কাৰণ তেনেকৈ আছে, হয়তো এক্সপাইৰী হ'ল যদিও নাজানো, পেলাই দিব লাগিব। ছাইডত আছে সেইটো আফটাৰ শ্বেভ, এইটো হৈছে কিবা ফ্ৰী আহিছিলে হিমালয়া ক্ৰীম, আৰু এইটো হৈছে বায়'টিকৰ টোনাৰ। আৰু গোটেইখিনি বস্তু এনেকৈ আছে। বাকী মোৰ ঘড়ীখিনি এনেকৈ ছাইডত একেলগতে ভৰাই থৈছোঁ, কাৰণ এতিয়াতো ইমান এটা ইউজ নহয়, সেইকাৰণে তেনেকৈ আছে ছাইডত। বাছ এইটো তলৰ চেম্বাৰটো এইটোৱেই। বাই দ্য ৱে মই এইটো কালাৰ কৰিছিলোঁ, মহা মূৰ্খামি কৰিলোঁ, কাৰণ মানে যেতিয়া কাঠৰ কালাৰ আছিলে ন ইয়াত বহুত ধুনীয়া আছিলে, কিন্তু মই মানে এয়া আৰু এক্সপাৰ্ট লাগি পেলাই হোৱাইট কালাৰ কৰি পেলাই মহা ভুল কৰিলোঁ, একদম লেতেৰা হৈ যায়। এতিয়া ইয়াত গ্লাছখন আছে কাৰণে বাৰু অকণমান ভাল, বাকী ছাইডটোত গ্লাছ নাই কাৰণে বহুত বেছি লেতেৰা নিচিনা হৈ গৈছে। আৰু এইটোত আছে গোটেইখিনি আমাৰ ডিঅ', মোৰ ডিঅ' আছে, এইটো মোৰ দুটাই আছে অকল, বাকীখিনি প্ৰাঞ্জলৰ হয়। গতিকে ইয়াতে অকল ডিঅ' ৰাখিছোঁ, আৰু লগতে এটা গ্লিচাৰিনৰ সৰু বটল আছে, পটককৈ কেতিয়াবা দৰকাৰ হ'লে যাতে চবেই চকুত পৰে, কাৰণ সৰু বটলবিলাক লুকাই যায় নহ'লে ঘপককৈ, সেইকাৰণে মই একদম আগত ৰাখিছোঁ যাতে চকুত পুটুককৈ আহে। আৰু তাৰপিছতে একেবাৰে ওপৰত ৰাখিছোঁ মই ৰখা নাই এইখিনি গোটেইখিনি প্ৰাঞ্জলৰ বস্তু। ইয়াতে ৰেজৰ আছে, আৰু এইটো হ'ল কিবা কোনোবাই দিছিলে পেন হয়, বাকী এইফালে ক্ৰেপ বেণ্ডেজ, আৰু এইটো কি নাজানো এইটো কি, আৰু এইটো হৈছে লুডুগুটি ৰুহি ভাগৰ। গোটেইখিনি অইনমেণ্ট, মানে ইয়াতে যিমানখিনি অইনমেণ্ট আছে ঘৰত গোটেইখিনি আছে, এইটো ভিকো, টাৰ্মাৰিক বা এনেকুৱা নাম নাজানো, আৰু চব ঢেৰ কিবা কিবি, চাৰ্লিৰ কিবা, আমাৰ কিবা, ৰুহিৰ কিবা, মানে আনকি অডমছ চব যিমানখিনি অইনমেণ্ট আছে গোটেই অইনমেণ্টৰ ছেকশ্যনটো ইয়াতে আছে। আৰু এইটোত আছে আইচক্ৰীমৰ, সেইটোত ৰুহিৰ ৰাবাৰ, স্কুলৰ মানে চুলিত মৰা ৰাবাৰ হওক, ক্লিপ হওক, কিবা কিবি, মানে চব বস্তু ইয়াত থৈছোঁ যাতে তাই লাগিলে ঘপককৈ খুলি লয় আৰু এনেকৈ ভৰাই থ'ব পাৰে। সৰু হয়, জেগাটো ধুনীয়াকৈ খাপ খাইছে কাৰণে তেনেকৈ ভৰাই থৈছোঁ। আৰু বাকী এয়াই, এইটো চেম্বাৰত এইখিনিয়ে আছিলে। একেবাৰে ওপৰত আছে থাৰ্মোমিটাৰ, আৰু সেইটো মানে ঘপককৈ কেতিয়াবা লগা হয় কাৰণে একদম ওপৰতে থৈ দিছোঁ। আৰু এয়াই আছিলে। আৰু ইয়াতে মই ৰাতি আমাৰ খাবৰ কাৰণে পানী থৈ দিওঁ, এইটো দিনতো থাকে ৰাতিও থাকে, এনি টাইম পানীটো থৈয়ে দিওঁ। আৰু সেই ছাইডৰ ফলি এখন আছে, আৰু ইয়াতে আছে এটা ভাছ। বাকী এয়াই, বিশেষ একো নাই। আৰু যিটো আইনাত যে দেখি আছে এইটো হ'ল মোৰ মেকআপ বক্স, আৰু ছাইডতে ট্ৰলিটো আছে। আৰু এয়াই, বাকী তাৰ কাৰণে এটা ষ্টেণ্ড ল'ম বুলি ভাবি আছোঁ, মানে কাৰ্টুনটোৰ ওপৰতে যেনেকৈ আহিছিলে বস্তু তেনেকৈ থৈ দিয়া আছে, বস্তুখিনি ইউজ কৰোঁ তাতে থওঁ, তাৰ কাৰণে সৰু চাই এডাল ষ্টেণ্ড আনিম বুলি ভাবিছোঁ। আৰু ইয়াতে থ'ব লাগিব ষ্টেণ্ডডাল, বস্তুখিনি অৰ্গেনাইজ হৈ থাকিলে চাবলৈ ভাল লাগে। আৰু বাকীয়ে, আৰু ইয়াতে DIY এটা মানে ট্ৰী কৰিছিলোঁ, খুব ইজিলি এৰুৱাই দিব পাৰি, একো নাই। তলত সৰুকৈ বোথ ছাইডে টেপটো লগাই থোৱা আছে। এয়াই, আৰু ড্ৰেছিং টেবুলখন এয়াই আছিলে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। বাকী একদম তলত আছে এয়া আপোনাৰ এইবিলাক সৰু সৰু 6টা বক্স আছে, যিকেইটা
অকল কাগজ পত্ৰ কিবা কিবি আছে বাকি একো নাই ড্ৰেছিং টেবুলখন যিখন দেখুৱাম বুলি ভাবিছিলোঁ সেয়া এয়াই আৰু বিশেষকৈ সেয়া বস্তুখিনি অৰ্গেনাইজ কৰি ৰখাটোৱে মেইন আপোনাৰ লাগিলে যি বস্তুৱে নাথাকক অৰ্গেনাইজটোৱে মেইন কেনেকৈ ৰাখিছে কেনেকৈ সবয়ে পোৱাকৈ ৰাখিছে যাতে বস্তু সময়ত বিচাৰি ফুৰিবলগীয়া নহয় বিশেষকৈ ইমাৰ্জেঞ্চি টাইমত যেতিয়া কিছুমান বস্তু বিচাৰিবলগীয়া হয় বহুত দিগদাৰ হয় আৰু এয়া কেনেকুৱা লাগিলে চাই জনাব আৰু মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভাল লাগিলে চাই তেনে লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহোঁ বাই বাই